সন্ধিয়াৰ অস্তগামী সূৰ্যলৈ চাই ভাবিছোঁ জীৱনৰ দশা হ'ব এনেকুৱা। উদয়াচলৰ পৰা এগুমুখী ওৰে দিনটো মোৰ বাবেই যেন উপঙি ৰ'ল পোহৰ বিয়পাই। ঘোপ মৰা তিমিৰ ফালি যেতিয়াই কুবিৰ নোপালোতা মনৰ বাঞ্ছা পূৰ্ণ হ'ল আকাশ আনন্দ। কেৱল আকাশেই নে, গ্ৰহ নক্ষত্ৰ আৰু বিভিন্ন প্ৰজাতিৰ তৰা সজল মেঘৰ মুক্ত বিচৰণ আটাইখন দৃশ্যমান ভিন ভিন সাগৰ। নিজ বাটে গ্ৰহবোৰে গতি কৰিছে, ধিমিক ধামাক তৰাবোৰেও দৃষ্টি কাঢ়িছে। তথাপিও কিছু কথাই আমনি বৰকৈ কৰে। ক্ষণজন্ম বস্তুবোৰে মনৰ শান্তি হয়। নক্ষত্ৰৰ দৰে স্থিতি যদি হ'লহেঁতেন পৃথিৱীখনে একে দিশতে থিৰে থাকিলেহেঁতেন। ভাৱৰ উদ্ৰেক ঘটাই চব মনৰ ভিতৰত একেই চিত্ৰ, একেই স্থিতি, সকলোতে একেই দিশবলৈ জন্মও নাই, মৃত্যুও নাই হয়। যমৰূপী কালো হ'লহেঁতেন চিৰ দয়াময়। অনৈক্যৰ বাবেইতো ঐক্য প্ৰয়োজন, জন্মৰ আয়োজন মৃত্যুৰ সকাম। ৰাতিও যেন নাযায় নোপোৱাই, দিনেওতো এন্ধাৰৰ নামেই নলয়। এটি পক্ষতে সীমাবদ্ধ সংসাৰ হ'লহেঁতেন, সেয়ে সৃষ্টিৰ পাতনিত ধ্বংসৰ অৰিহণা, ধ্বংসৰ সমাধিত সৃষ্টিৰ থাপনা। তেহে টিকিব ধৰা এন্ধাৰ পোহৰ হৈ মৃত্যুৰ পিৰলিত জন্মৰ উন্মাদনা। জীৱনৰ সংজ্ঞা বাৰু নিৰূপণ কৰোঁ, মৃত্যুবিহীন জীৱন কল্পনা নকৰোঁ। পাৰোঁ যদি জীৱন খিয়াতি অমৰ কৰিব চাওঁ, উত্তৰ পুৰুষৰ দৃষ্টিত পথৰ